নমস্কাৰৰ সৈতে সকলোলৈকে সুপ্ৰভাত জনাই আমাৰ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ হিয়া ভৰা মৰম দিলোঁ। আপোনালোকে নব আৰু ভাগ বতৰা কৰি। আৰু আজি এইটো ভিডিঅ'টো মই ৰেকৰ্ড কৰি আছোঁ গৰু বিহু দিনাখন, অৰ্থাৎ আমাৰ এপ্ৰিলৰ 14 তাৰিখে গৰু বিহু দিনাখন এইটো ভিডিঅ' ৰেকৰ্ড হৈ আছে। ভিডিঅ'টো কেতিয়ালৈ যাব আৰু এইটো কেতিয়া যাব আৰু এইটো সময়হে ক'ব। এইটো মই নিজে গম নাপাম, এইটো একদম সময় আহিলেহে গম পাম আৰু কেতিয়া হয়। এতিয়া ৰাতিপুৱা মই এতিয়া গৰম পানী এগিলাচ খাই আছোঁ, ইফাল সিফাল কৰি আছোঁ। আজিতো উঠা দেৰি হ'ল বিহু বুলি লোকে সোনকালে উঠিছে, মোৰ কাম নাই নহয়, সেইকাৰণে দেৰিকে উঠিছোঁ। উঠি পানি বাহিৰৰ পৰিৱেশটো আৰু ইটো বিল্ডিঙৰ পৰা সিটো বিল্ডিঙলৈ চাই আছে চবেই, ময়ো চাই আছোঁ আৰু ইটোৱে সিটোলৈ চাইছে, সিটোৱে সিটোলৈ চাইছে, মানে ইটোৱে সিটো মুখলৈ চাইছে, সিটোৱে সিটো মুখলৈ চাইছে আৰু কাম বন নাই নহয় একোডাল। ইয়াত বিহু লগোৱাতকৈ ইয়াত হিন্দী গানহে বাজি আছিলে। আৰু আজি ভিডিঅ'টোত মূলকে আজি দিনটোত গোটেই খোৱাখিনিয়ে দেখালোঁ হয়, খালি এতিয়া এইটো ভাগ ভাগ কৰি দিছোঁ। আজি ভিডিঅ'টোত মই আমাৰ বিহুৰ জলপানমুঠি মই কেনেকৈ সজাই লৈছিলোঁ খাবলৈ, আপোনালোকক দেখাবলৈ সজাইছোঁ, নহ'লে ইমান এইবোৰ সজাই কৰি নাথাকিলোহেঁতেন। ব'লকচোন চাওঁ এতিয়া মই সেই জলপানমুঠি ৰাতিপুৱা কেনেকৈ সজাইছিলোঁ। এয়া বস্তুবোৰ আনি লৈছোঁ দেই, মুখৰ আগলৈ বস্তুবোৰ আনি লৈছোঁ এটা এটাকৈ। আনি পানি আপোনালোকক দেখাবলৈকে এইবোৰ ষ্টাইল লগাই আছিলোঁ আৰু শ্বৰ্টছ এটাও বনালোঁ। শ্বৰ্টছটো কাটোতে সেই 1 মিনিটকৈ কমি থাকিলেগৈ, 35 ছেকেণ্ডহে হ'লগৈ। সেই শ্বৰ্টছটো চাবগৈ আপোনালোকে, একদম ধুনীয়া হৈছে। আকৌ পঁইতা ভাতৰ শ্বৰ্টছ এটাও দি থৈছোঁ, আৰু ইয়াৰ পিছত পঁইতা ভাত কেনেকৈ খাইছিলোঁ সেই থালিখনো দেখাম, খালি এইটো ভিডিঅ'ত নাহে, এইটো নেক্সট ভিডিঅ'টোত আহিব। সেইটো ভিডিঅ' চাই হোৱাৰ পিছত এইটো নেক্সট ভিডিঅ'টো চাবগৈ আপোনালোকে। এইটো মানে দিয়াটো ইয়াৰ পিছত দিম, এইটো ভাগ ভাগ কৰি থৈছোঁ, নহ'লে বহুত দীঘল হ'ব, 40-50 মিনিট মানো হ'বলৈ আছে। এয়া এতিয়া জলপানমুঠিৰ কাৰণে এতিয়া সেই চিৰা খুলিছোঁ, চিৰা এইবোৰ চব কিনাহে আৰু লোকেতো এতিয়া আপোনালোকে এতিয়া ঢেঁকীত বান্ধিছে ঘৰৰ চাউল। এইটো বাৰু ঘৰৰ চাউলেই, মানে অসমীয়া মানুহে পেকেট কৰি বিকিছে বাৰু, ভাল পেকেট এইবোৰ, একদম চাফা চিকুণ কৰিবলগীয়া হোৱাই নাই আৰু মানে ধুনীয়াকৈ চাফা কৰিয়ে দিছে। আৰু এইটো এতিয়া মই পানী ধুই আনিছোঁ। এয়া আপোনালোক ধোৱাটো দেখুৱাকৈ নাই আৰু কিনো এইবোৰ দেখাই থাকিম। এইবোৰ কৰোঁতেই ইমান লিলিমাই কৰোঁতেই গোটেই এই জলপানমুঠি খাওঁতেই মোৰ 2টা বাজিলেগৈ, আৰু ঠাণ্ডা ভাত খাওঁতেতো আৰু সেইখিনি পিছত ক'ম, এইটো ভিতৰত নকওঁ। এতিয়া জলপানৰ কথাখিনিকে কৈ থাকিম। এইটো এতিয়া মুড়ি, এই জলপানৰ থালিখন সজাবলৈকে কিমান যে কষ্ট কৰিব লগা হৈছে। শ্বৰ্টছ এটাও বনাবলগীয়া হৈছে, এফালে কেমেৰা ইফালে ঘূৰা সিফালে ঘূৰা, ধৰি দিবলৈও মানুহ নাই যে, অকলে নিজে নিজে কৰাহে আৰু। এয়া কিনা হাঁহৰ ঠোঁটলৈকে মঙহ বুলি কয় নহয়, সেই পৰাকেইটাও এৰি দিয়া নাই, দেখিছে নাই? গোটেইকেইটা বুটলি লৈছোঁ। কেলেনো এৰি দিম, ইমান পইচা দি আনিছোঁ, এনেই পইচা নাই। আপোনালোকে সেই ভিউজটো দিয়ক আৰু চাই কৰি ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি একদম চেনেলটো আগবঢ়াই লৈ যাওক আপোনালোকৰ আশীৰ্বাদতে। আৰু তেতিয়া অহা বহাগলৈ আপোনালোকক তেতিয়া মই মাটি পানী জলপানমুঠি খুৱাব পাৰিম। এতিয়া আপোনালোকৰ ঘৰতে গৰু ম'হৰ দৈ আছে, ঘৰৰ দৈ খাইছে, ঘৰৰে বনাইছে ক্ৰীম খাইছে। আমি ইয়াক পুৰবী আৰু আমুলে মেইন আৰু এইবোৰ এডভাৰটাইজ কৰা নাই আকৌ দেই, এইবোৰ কিনি আনি খোৱাহে এইবোৰ আৰু। এই দৈটো ফ্ৰিজত উলিয়াই থোৱা হৈছে আগতে, সেইকাৰণে অকণমান পনীয়া টাইপ হ'ল। নিজৰ ফ্ৰিজ নাই নহয়, সেইকাৰণে এনেকুৱা গতি। দেখিছেনে কিমান যে নক্সা লগাইছোঁ আপোনালোকক দেখাবলৈকে। আপোনালোকক নেদেখুৱা হ'লে, এইবোৰ খোৱা হ'লে ইমান দেৰি পটাপট মোক খাই কৰিয়ে হ'ল, ইমান দেৰি ইমানবোৰ নক্সা লগাই আছোঁ। দেখিছে নাই, বাতি এইফালে লগাইছোঁ, সিফালে লগাইছোঁ, এবাৰ নিমিলে। তথাপিতো ভাল নহ'লগৈ। সেই কেমেৰা 360 কৰিবলৈ থাকিলেই এনেকৈ খাৰাকৈ চাই থকা। এইটো ক্ৰীমটো এনেকৈ আপোনালোকে চুককেইটা উলিয়াই জোকাৰি ল'ব, এনেকৈ মাৰি ল'ব, নহ'লে ক্ৰীমখিনি থাকি আহে, লোকচান হ'ব। এইটো ফ্ৰেছ ক্ৰীম আমুলৰ, এটা আমুল এটা পুৰবী। ক্ৰীমখিনিতো অকণমান পৰিলেই, এইবোৰ নক্সা লগাওঁতে ইফালে ইফালে কৰি থাকোঁতে, সেইখিনি কাটি দিলোঁ আৰু আপোনালোক দেখুওৱা নাই।
এইবিলাক গুড় সেইটো দৈটো সেই মিঠা দৈয়ে আনিছিলোঁ আকৌ আপোনালোকক দেখাব লাগিব নহয় সেইকাৰণে সেই গুড় অকণমান সেই ধ্ৰুৱই দি পঠিয়াইছে ধ্ৰুৱ মানে আমাৰ সেই দোকানীটো সেই এইটো লৈ যা বোলে সেই পইচা লোৱা নাই কিনিও নাই গুড়ডোখৰ এনেই পাইছোঁ গিফ্ট পাইছোঁ বিহু গিফ্ট এইডোখৰ বোলে গুড়ডোখৰ দেখা বোলে কাৰণ সেই দৈটো মিঠা দৈ যে সেইকাৰণে গুড় অকণমান সি এনেই দি পঠিয়াইছে 100 গ্ৰাম মান দেখুৱাবলৈকে সেইটো আপোনালোকক কাটি কৰি দেখাইছোঁ আৰু নহ'লে নহ'লেও হয় এইটো মিঠা দৈ এই মিঠা ক্ৰীম আছে এইবিলাক ৰ'ব গুড় কাটি হ'ল এবাৰ চাহ একাপ বনাই আনি আকৌ পিঠাৰ লগত তেতিয়াহে মিলিব জলপানৰ লগত চাহকাপ চাহৰ কি গতি হ'ল ৰ'ব কৈ আছোঁ দেখাই আছোঁ ৰ'ব চাহকাপ বনাই আনিছোঁ ৰ'ব এয়া চাহ সেই চচপেনটো লেতেৰা নহয় আকৌ এই মাংসত দিবলৈ জালুক গৰম কৰিছিলোঁ জালুক গৰম কৰোঁতে এইফালে কি চাই আছিলোঁ জানো এই চচ গৈ ৰঙা হ'লগৈ গৈ আৰু তাৰপিছত এইটো ধুলোও নাযায় এয়া চাহ পানীৰ এইটো ৰেড টি নহয় ব্লেক টিহে হ'লগৈ কাৰণটো কি মানে চচ এটা বনাইছিলোঁ যে চচটোৰ কাৰণে দেখাবৰ কাৰণে এবাৰ চাহপাত ঢালিলোঁ লং ভিতৰত দেখাবৰ কাৰণে এবাৰ চাহপাত ঢালিলোঁ চাহ পানী গৈ এই ক'লা হ'লগৈ আৰু সেই কাপ ক'লা হ'লগৈতো হ'লগৈ চেঁচাও হ'লগৈ এইবোৰ নক্সা লগাই থাকোঁতে সেই কাপ খোৱা নহ'ল আৰু সেই কাপ পেলাই লৈ আকৌ একাপ বনাবগলগীয়া হৈছে লাল চাহ সেই তাৰপিছত সেই কাপহে খাইছোঁগৈ এই কাপ তোমাৰ আপোনাৰ আপোনালোকক দেখাবলৈ নক্সা লগাই থাকোঁতে ক'লাটো হ'ল ঠাণ্ডাও হ'ল একদম কাপত একদম চিন বহি গ'লগৈ ক'লা দাগ একদম ৰাউণ্ডকৈ এটা এইটো এয়া পিঠা এইটো কি পিঠা আছিলে জানো নামটো এইটো কি বাৰু এইটো ঘিলা পিঠা বুলি কয় হ'বলা নে ধূপ পিঠা বুলি কয় এইটো কিনি আনিছিলোঁ 50 টকা দি পানি 8টা থাকে এয়া ফাইনেল লুক চাওক মই এতিয়া খাওঁ নেক্সট পইতা ভাতৰ থালিখনত লগ পাই আছোঁ বাই